লাহে লাহে ইহানৰ আধিৰাৰ প্ৰতি বিশ্বাস জন্মিছিল। আধিৰাও সেইখিনি বিশ্বাস ইহানক দিবলৈ পূৰা মাত্ৰাই চেষ্টা কৰিছিল। সি মুক্ত মনেৰে এফালৰ পৰা নিজৰ অতীতৰ একোটা পৃষ্ঠা আধিৰাৰ আগত দাঙি ধৰিছিল, যিদৰে এজন সঁচা বন্ধুৱে আন এজন বন্ধুৰ আগত উদঙাই দিব পাৰে নিজৰ সকলো গোপনীয়তা। পজিটিভিটিৰে পৰিপূৰ্ণ ইহানৰ মনত কিয় ইমান নিগেটিভিটি সোমাল যে সি নিজকে উপহাৰ হিচাপে মৃত্যু দিলে? সঁচাকৈ সি নিজক ধ্বংস কৰিলে নে ইয়াৰ আঁৰত কাৰোবাৰ ভয়ানক ষড়যন্ত্ৰ নিহিত হৈ আছে? বাৰে বাৰে এনেবোৰ কথাৰে চিন্তিত হৈছে আধিৰা। ৰাতিটো বিচনাখনত পৰি কেৱল বাগৰ সলাই থাকিল তাই। কাইলৈ এপাক ইহানৰ ঘৰলৈ যাব লাগিব। এবাৰ নিজেই তাই সকলো নিৰীক্ষণ কৰি আহিব। প্ৰয়োজন হ'লে ইহানৰ মৃত্যুৰ কাৰণ বিচাৰি পাবলৈ নিজে অনুসন্ধান চলাব। মনৰ মাজত অলেখ চিন্তা আহি অগা-দেৱা কৰিছে। আজি ধীৰ স্থিৰ আধিৰা অস্থিৰ হৈ পৰিছে সময়ৰ দাবীত। ইহানৰ মৃত্যুৰ আজি 2টা দিন উকলি গ'ল, তথাপি তাই সহজ হ'ব পৰা নাই। তাৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা তাই এবাৰ ভাবিছিল শেষবাৰৰ বাবে ইহানক চাই অহাৰ কথা। পিছে তাৰ নিথৰ শৰীৰটোৰ ওচৰৰ পৰা চাব পৰাকৈ তাই আজি ইমান সাহসী হৈ থকা নাই। যদিও সি এই পৃথিৱীত নাই, তথাপিও তাইৰ অন্তৰত তাৰ স্থান সদায় আগৰ লেখীয়া হৈয়ে থাকিব। আজিও তাইৰ ফোনটোলৈ অহৰহ ফোন আহি আছে। বহুতো মেছেজেৰে ঠাহ খাই পৰিছে তাইৰ মেছেজ বক্স। আজিও তাই কাৰো ফোনৰে সঁহাৰি দিয়া নাই, মাথো লীনাৰ লগত তাই এবাৰ কথা পাতিছিল। লীনা আধিৰা আৰু ইহানৰ পুৰণি বান্ধৱী। সিহঁতে একেলগে সেই মেগা ধাৰাবাহিকখনৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ভাল আছিল সময়বোৰ। হাঁহি ধেমালিৰ মাজেৰে দিনটোৰ 17-18 ঘণ্টা সময় পাৰ হৈ গৈছিল। ভাগৰ অৱসাদৰ যেন কোনো স্থানেই নাছিল সিহঁতৰ জীৱনত। সেই সময়ত এবাৰলৈকেও কাৰোৰে মনত কোনো ধৰণৰ ঋণাত্মক চিন্তা ভাৱনাই ঠাই পোৱা নাছিল। লাহে লাহে ইহানৰ আধিৰাৰ প্ৰতি বিশ্বাস জন্মিছিল। আধিৰাও সেইখিনি বিশ্বাস ইহানক দিবলৈ পূৰা মাত্ৰাই চেষ্টা কৰিছিল। সি মুক্ত মনেৰে এফালৰ পৰা নিজৰ অতীতৰ একোটা পৃষ্ঠা আধিৰাৰ আগত দাঙি ধৰিছিল, যিদৰে এজন সঁচা বন্ধুৱে আন এজন বন্ধুৰ আগত উদঙাই দিব পাৰে নিজৰ সকলো গোপনীয়তা। সেই যে কলেজত মেকবেথ নামেৰে পৰিচিত হৈছিল, তেতিয়াৰ পৰাই মনৰ ভিতৰত সুপ্ত অৱস্থাত থকা অভিনয়ৰ পোকটো আকৌ জাগ্ৰত হৈছে। কলেজত যোৱা 3 বছৰত সি ভালেকেইখন নাটকত অভিনয় কৰিলে। অকল অভিনয় কৰিয়ে সি ক্ষান্ত নাথাকিল। অভিনয়ৰ লগত জড়িত মূল বিষয়বস্তুখিনি আয়ত্ত কৰিবলৈ সি যিমান পাৰি সিমান চেষ্টা কৰিছিল। যেনে অভিনয় কৰিবলৈ কি ৰসৰ কথা জনাৰ প্ৰয়োজন, মঞ্চখনৰ ভাগ কেইটা, ক'ত থিয় হৈ সংলাপ মাতিলে সংলাপৰ গুৰুত্ব বাঢ়ে, ইত্যাদি ইত্যাদি। আজিকালি ইঞ্জিনিয়াৰিঙৰ কিতাপবোৰতকৈ সি অভিনয়ৰ লগত জড়িত কিতাপহে বৰকৈ বিচাৰি ফুৰে। মেকবেথ নাটকখন কৰাৰ আগতেই সি 9 প্ৰকাৰৰ ৰসৰ নাম কণ্ঠস্থ কৰি লৈছিল, যাতে পিছত কোনোবাই সুধিলেই তপকৈ কৈ দিব পাৰে। ৰুদ্ৰ, কৰুণ, বিভৎস, হাস্য, শৃংগাৰ, বীৰ, ভয়ানক, শান্ত আৰু অদ্ভুত ৰস। তাৰোপৰি মঞ্চৰ ভাগ নটাৰ নাম জানি থৈছিল। আপষ্টেজ ৰাইট, আপষ্টেজ চেণ্টাৰ, আপষ্টেজ লেফ্ট, ৰাইট চেণ্টাৰ লেফ্ট, ডাউন ষ্টেজ ৰাইট, ডাউন ষ্টেজ চেণ্টাৰ, ডাউন ষ্টেজ লেফ্ট। সৰুৰে পৰা নাটকৰ প্ৰতি আকৰ্ষিত হৈ নাটকত অভিনয় কৰিয়ে অভিনয় জগতত খোজ পেলোৱা ইহানে অতি কম সময়ৰ ভিতৰত অসমৰ নাট্যক্ষেত্ৰখনৰ ইতিহাস জানি বুজি লৈছিল। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে তাহানিতে অৰ্থাৎ 1468 খ্ৰীষ্টাব্দত সিংহযাত্ৰা ৰচনা কৰিছিল। তেখেতে গুৰুগৃহত থাকি অধ্যয়ন কৰোঁতে লাভ কৰা নাটকৰ জ্ঞান আৰু তীৰ্থ ভ্ৰমণ কালত লাভ কৰা অভিজ্ঞতাক ভেটি কৰি সিংহ নামৰ নাট এখনি লিখি তাক যাত্ৰা হিচাপে প্ৰদৰ্শন কৰিছিল। শংকৰদেৱৰ নাট্য প্ৰতিভাৰ প্ৰথম স্বাক্ষৰ আছিল সিংহযাত্ৰা। সংলাপহীন এই নাটকখনিৰ অভিনয় বৰদোৱাত 4 দিন 7 ৰাতি হৈছিল বুলি কথিত আছে। নৃত্য, গীত আৰু চৰিত্ৰৰ সমাহাৰেৰে সিংহযাত্ৰাই ৰাইজক আমোদ দিছিল। ভগৱান বিষ্ণুৰ গুণ গৰিমা প্ৰচাৰ কৰাৰ উদ্দেশ্যে শংকৰদেৱে এই সিংহযাত্ৰা মানুহৰ আগত প্ৰদৰ্শন কৰিছিল। সমান্তৰালভাৱে শংকৰদেৱে নাট্য জগতখনলৈ আৰু অধিক বৰঙণি আগবঢ়াইছিল। সেয়া হ'ল অংকীয়া নাট আৰু ভাওনা।
তেওঁৰ ৰচনাৰ মূল অৰ্থ আছিল জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদান কৰাৰ জৰিয়তে ধৰ্ম প্ৰচাৰ কৰা। সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট ৰচনা নকৰি ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। কাৰণ ব্ৰজাৱলী ভাষাই সাধাৰণ মানুহৰ মন কৃষ্ণ ভক্তিৰ প্ৰতি আকৃষ্ট কৰাত সহায় কৰিছিল। সময় বাগৰাৰ লগে লগে ন ন কলাকৃষ্টি অসমীয়া সংস্কৃতিৰ জগতখনত সংযোজন হৈ গৈ থাকিল। অসমৰ এটি অন্যতম কলা সংস্কৃতি যাত্ৰা পাৰ্টি বা থিয়েটাৰ, য'ত সামাজিক নাটবোৰ পৰিৱেশন কৰা হৈছিল। যাত্ৰাৰ মঞ্চ আছিল একেবাৰে মুকলি, চাৰিওফালে দৰ্শক বহিছিল, যিটো এতিয়াও ভাওনাবোৰত দেখা পোৱা যায়। প্ৰথম অৱস্থাত এই নাটকবোৰৰ মাজে মাজে গেৰুৱা বস্ত্ৰধাৰী বিবেক নামৰ চৰিত্ৰ এটা প্ৰৱেশ কৰি নাটকখনৰ প্ৰতিটো চৰিত্ৰৰে মনৰ ভাৱ চিন্তাবোৰ দৰ্শকক মুকলিকৈ ব্যক্ত কৰি শুনাইছিল। এই যাত্ৰা পাৰ্টিসমূহৰ সৃষ্টি প্ৰধানকৈ নামনি অসমত হৈছিল যদিও ইয়াৰ প্ৰচলন উজনি নামনি সকলোতে আছে। ডক্টৰ হৰিচন্দ্ৰ ভট্টাচাৰ্যই তেখেতৰ গৱেষণা পুথিত উল্লেখ কৰিছিল যে 1860-70 চনত কামৰূপ জিলাৰ মুককুচি গাঁৱত জয়দেৱ শৰ্মাই এটি যাত্ৰা দল গঠন কৰিছিল। যিহেতু সেই সময়ত অসমত বাংলা ভাষাৰ প্ৰচলন আছিল, সেয়েহে যাত্ৰা পাৰ্টিৰ নাটকবোৰো বাংলা ভাষাতে কৰা হৈছিল। 1860 চনৰ পৰা 1930 চনলৈ কামৰূপ আৰু গোৱালপাৰা জিলাত বিভিন্ন যাত্ৰা দলৰ সৃষ্টি হৈছিল। 1888 চনত পাঠশালাৰ ভালুকি গাঁৱত ভালুকি যাত্ৰা নামৰ যাত্ৰা দল এটাৰ সৃষ্টি হয় আৰু এই দলটো 1903 চনলৈ চলে। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাই তেখেতৰ গ্ৰন্থ মঞ্চলেখাত উল্লেখ কৰিছিল যে 1903 চনত পাঠশালাত আন এটি যাত্ৰা দলৰ গঠন হয়। 1908 চনত বামুণকুচি যাত্ৰা দল, 1910 চনত ভালুকিত গঠন হোৱা এটা যাত্ৰা দলে সুদীৰ্ঘ 20 বছৰ নাট্যযাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল। 1913 চনত মাজিৰ গাঁৱত প্ৰণয়ন সন্মিলনী যাত্ৰা পাৰ্টি, 1915-16 চনত পলাশবাৰীৰ ওচৰৰ সদিলাপুৰত সদিলাপুৰ নাট্য পৰিষদ গঠন কৰা হৈছিল আৰু 1960 চনলৈ তেওঁলোকৰ এই নাট্যযাত্ৰা অব্যাহত আছিল। 1959 চনৰ আগলৈকে যাত্ৰা পাৰ্টিয়ে সকলো আছিল। এই যাত্ৰাৰ ষ্টেজ আছিল একেবাৰে মুকলি, অৰ্থাৎ চাৰিওফালে দৰ্শক বহিছিল। 1959 চনত পাঠশালাত জন্ম হৈছিল নটৰাজ অপেৰাৰ আৰু কালক্ৰমত গৈ 1963 চনত নটৰাজ অপেৰাই গৈ অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰৰ ৰূপ ধাৰণ কৰিলে। নটৰাজ থিয়েটাৰৰ পিছতে চামতাত সুৰদেৱী নাট্য সংঘ আৰু পিছলৈ অৰ্থাৎ 1966 চনত সুৰদেৱী থিয়েটাৰৰ জন্ম হয়। 1968-69 চনত মঞ্চৰূপৰ থিয়েটাৰে প্ৰথমবাৰৰ বাবে জুৰীয়া মঞ্চ আৰম্ভ কৰে আৰু আজি পৰ্যন্ত থিয়েটাৰসমূহত সেই জুৰীয়া মঞ্চৰে স্থিতি অব্যাহত আছে। অভিনয় জগতখনৰ পৰা ইঞ্জিনিয়াৰ হ'বলৈ উভতি যাব লগা নহওঁতে এই পৃথিৱীৰ পৰাই আঁতৰি গ'ল ইহান। অথচ কিয় যাব লগা হ'ল সেই বিষয়ে কাকো একো জনোৱাৰ প্ৰয়োজন বোধ নকৰিলে সি। কিয় এবাৰো মুখ খুলি নকলে নিজৰ ভিতৰত লৈ ফুৰোৱা আগ্নেয়গিৰিৰ কথা? এনেকৈ সকলো আঁতৰি গৈছিল নেকি তাৰ জীৱনৰ পৰা?